গহপুৰৰ এগৰাকী 14 বছৰীয়া কিশোৰৰ সাহসিকতা। কাকুমণি বৰুৱা নামৰ কিশোৰজনে নদীত সাঁতুৰি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল গুৰুতৰভাৱে আহত এটি পহু। গহপুৰৰ তেলৰ চুঙাবাৰী 14 বছৰীয়া কিশোৰ কাকুমণি বৰুৱাই নদীৰ বুকুত প্ৰায় 2 কিলোমিটাৰ সাঁতুৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গুৰুতৰভাৱে আহত এটি হৰিণক। কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি অহা পহুটো দেখি কাকুমণি বৰুৱাই প্ৰথমতে নাৱেৰে নদীত যায় যদিও পাছত প্ৰায় 2 কিলোমিটাৰ দূৰত্ব সাঁতুৰিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা হৰিণটোৰ মুখ আৰু পিছৰ অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে। কিশোৰজনে বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ বন বিভাগৰ লোক উপস্থিত হৈ পহুটিৰ চিকিৎসাৰ ব্যৱস্থাৰ বাবে লৈ যায়। কাকুমণি বৰুৱাই সাহসিকতাৰে পহুটিক উদ্ধাৰ কৰি জীৱন দান দিবলৈ সক্ষম হোৱা কাৰ্যই বৰ্তমান ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। মই মামাৰ ল'ৰাৰ লগত ৰাস্তাত ফুৰিব গৈছিলোঁ নদীৰ ফালে। দেখিলোঁ ফেন নিচিনা কিবা আহিছে। পিছত ভাবিলোঁ কিবা মৰা গৰু আহিছে। দেখিলোঁ হঠাৎ মুখখন দেখিলোঁ এইটো পহু হয়। 2 কিলোমিটাৰমান সাঁতুৰি পেলাই পহুটো ওচৰত গ'লোঁ। পহুটো পলোৱা নাছিলে। ধৰি আনি পেলাই চালোঁ পিছ অংশৰ পৰা তেজ ওলাই আছে আৰু মুখত আঘাতপ্ৰাপ্ত পহুটো মুখতো। পিছত ধৰি আনি হিমেক্স লগাই পেলাই মাখি চাখি পৰি আছিলে তেজ ওলোৱা জেগাৰ পৰা আনি পেলাই থলোঁ। ফৰেষ্টক ফোন কৰি পেলাই ফৰেষ্টৰ মানুহ আহি লৈ গৈছে এতিয়া।